हेलो फ्रेंड्स, मैक्स बॉय यूट्यूब चैनल पर आप लोगों को फिर से स्वागत करता हूँ। आज मैं जाम बारिषा चाবলৈ। सो बारिषा नुस्तर आगते मोर केइटामान ऑनलाइनत अर्डार करा बस्तु आपनालोকক देखुवाम एतिया। सो चाइ थाকক मोर बस्तुकिटा माने जी बस्तु मैं ऑनलाइनर पर अर्डार करिसिलो এই বস্তুকিটা আপোনালোকক এতিয়া মই দেখুৱাম। সো এতিয়া দেখুৱাম এটো ফার্স্ট টাইম এটো লৈছে 176। সো এটো 176 লৈছে আৰু হেডফোন এটা অৰ্ডাৰ কৰিছো চাব। এটো হেডফোনৰ হয় ইয়াত আৰু হেডফোনটো এটো হৈছে 599 টকা হেডফোনটো। হেডফোনটো 599 টকা আৰু এটো 176। আৰু মূল বস্তুটো হৈছে অনলাইনৰ পৰা অৰ্ডাৰ কৰা নাই। সো মূল বস্তুটো হৈছে ইয়াত আছে। এটো দেখাই লৈছো প্ৰথমতে। এটো হৈছে মূল বস্তুটো। এটো হৈছে Canon 1500D। সো ইয়াক মই অফলাইনৰ পৰা অৰ্ডাৰ মানে এটো মই দোকানৰ পৰা কিনিছিলো যোৰহাটৰ পৰা। সো এটো লৈছে 36,000 আৰু লেন্স দীঘল লেন্সটো নাপালো মানে কিনিব নোৱাৰিলো। বাজেটৰ প্ৰব্লেম হোৱাৰ কাৰণে দীঘল লেন্সটো কিনিব নোৱাৰিলো আৰু এইটো লেন্সৰ দ্বাৰাই ভিডিঅ' আৰু ফটোশ্বুট কৰি আছো, যিমান পাৰো কৰি আছো। আৰু আপোনালোকে চাব পাব ইয়াৰ ফটো আৰু ভিডিঅ' শ্বুটৰ কোৱালিটিটো কেনেকুৱা আপোনালোকে চাব পাব। ডেছক্ৰিপশ্যনত যাওক আৰু চাওক। আৰু মোৰ বস্তু এটা অৰ্ডাৰ কৰিছিলো দেখুৱাই দিছো। সো এটো হয় ইয়াক লৈছে ইমান লোৱা নাই 249 লৈছে এটো। সো এইবোৰ মিলাই পিনি সব কিমান হয় আপোনালোকে মোক কমেন্ট বক্সত জনাব। এটো সামৰিছো। মোৰ সব বস্তু দেখুৱালো আৰু বাজেটটো কিমান হৈছে মোক আপোনালোকে মোক কমেন্ট বক্সত জনাব। আৰু এতিয়া যাম আমি পানী চাব। মানে মাজুলীত পুৰা পানী বাঢ়ি আছে। মাজুলীত নহয় বহুত জেগাত পানী বাঢ়ি আছে। সো পানী বহাৰ ফলত বহুত কষ্ট হৈছে বহুত মানুহৰ। সো চাওক নে কিমান পানী বাঢ়ি আছে। মানে পানী বাঢ়িছে মানে এই নদীৰ পৰা পানী আহিছে তুলি নৈলৈ। ৱাও, শুনিব পাৰে কেনেকুৱা। ও মাই গড ছা। जट्टी ने तेरे पीछे रंग टैन करिया मन जावे तू जट्टी।